নমস্কাৰ ছাৰ বাইদেউসকল, বহুত দিন বিৰতিৰ পাছত আপোনালোকলৈ পুনৰ আহিছোঁ নতুন এটা ভিডিঅ' লৈ। আশা কৰিছোঁ আপোনালোকে আদৰি ল'ব। আমাৰ অনলাইন সহায় চেনেলটোলৈ আপোনালোক সকলোকে পোনপ্ৰথমতে সুস্বাগতম। তো ছাৰ বাইদেউসকল, আপোনালোকে সকলোৱে জ্ঞাত যে আপোনালোকৰ যিসকল শিক্ষক শিক্ষয়িত্ৰীয়ে FLN আৰু ECC ট্ৰেইনিং লৈছে, সেইসকল শিক্ষক শিক্ষয়িত্ৰীয়ে তেখেতসকলৰ ট্ৰেইনিংসমূহ শিক্ষাকেতু এপত আপডেট কৰিব লাগিব। শিক্ষাকেতু এপত আপোনালোকে কেনেকৈ আপডেট কৰিব সেই সম্পৰ্কে এই ভিডিঅ'টোত বিশেষভাৱে আলোচনা কৰা হৈছে। গতিকে আপোনালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ সম্পূৰ্ণ শেষলৈকে চাই থাকিব। তো বলক ছাৰ বাইদেউসকল, পলম নকৰি ভিডিঅ'টো আৰম্ভ কৰোঁ। আপোনালোকে আপডেট কৰিবলৈ কাৰণে আপোনালোকৰ মোবাইলত থকা যিটো আপোনালোকৰ মোবাইলত ক্ৰ'ম ব্ৰাউজাৰ আছে, ক্ৰ'ম ব্ৰাউজাৰত আপোনালোকে অ'পেন কৰিব লাগিব। অ'পেন কৰাৰ পাছত আপোনালোকে এই চাৰ্চ বাৰত আপোনালোকে টাইপ কৰিব লাগিব শিক্ষাকেতু বুলি। আপোনালোকে চাৰ্চ বাৰত টাইপ কৰিব লাগিব। চাৰ্চ বাৰত আপোনালোকে শিক্ষাকেতু এপটো টাইপ কৰাৰ পাছত আপোনালোকৰ ওচৰত এনেকুৱা এটা ইণ্টাৰফেচ আপোনালোকে দেখিবলৈ পাব। এই ইণ্টাৰফেচটো অহাৰ পাছত আপোনালোকে ইয়াত আপোনালোকৰ বিদ্যালয়ৰ ডাইচ কোড, পাছৱৰ্ড আৰু লগতে ডিষ্ট্ৰিক্টটো ছিলেক্ট কৰি তাৰপিছত আপোনালোকৰ এই কেপচা কোডটো ছেম আপলোড কৰি তাৰপিছত আপোনালোকে লগইন বাটনটোত আপোনালোকে ক্লিক কৰিব লাগিব। লগইন বাটনটোত আপোনালোকে ক্লিক কৰাৰ পাছত আপোনালোকৰ ওচৰত এনেকুৱা এটা ইণ্টাৰফেচ আপোনালোকে দেখিবলৈ পাব। এই ইণ্টাৰফেচটো অহাৰ পাছত আপোনালোকৰ এই কাষত থকা যিডাল তিনিডাল আঁচ আছে, আপোনালোকে নিশ্চয় চাব পাৰিছে। এই তিনিডাল আঁচত আপোনালোকে ক্লিক কৰিব লাগিব। এই তিনিডাল আঁচত আপোনালোকে ক্লিক কৰাৰ পাছত আপোনালোকৰ ওচৰত এনেকুৱা এটা ইণ্টাৰফেচ আপোনালোকে দেখিবলৈ পাব। এই ইণ্টাৰফেচটো অহাৰ পাছত আপোনালোকে ইয়াত চাব পাৰিছে যে লিখা আছে টিচাৰ এণ্ড ষ্টাফ। ইয়াত আপোনালোকে ক্লিক কৰিব। ইয়াত আপোনালোকে ক্লিক কৰাৰ পাছত ইয়াত আপোনালোকে চাব পাব টিচাৰ এণ্ড লিচেনিং। টিচাৰ এণ্ড লিচেনিঙত আপোনালোকে ক্লিক কৰিব লাগিব। টিচাৰ এণ্ড লিচেনিঙত আপোনালোকে ক্লিক কৰাৰ পাছত আপোনালোকৰ বিদ্যালয়ত থকা প্ৰত্যেকগৰাকী শিক্ষক শিক্ষয়িত্ৰীৰ ডিটেইলছ ইয়াত আহি যাব। মই বৰ্তমানতে তলতে ঢাকি ৰাখিছোঁ অলপ গোপনীয়তাৰ কাৰণে। তাৰপিছত আপোনালোকে কি কৰিব, ছাইডত আপোনালোকে শ্লাইড কৰিব। শ্লাইড কৰাৰ পাছত আপোনালোকে যদি কম্পিউটাৰ চলাই আছে শ্লাইড কৰিব, আৰু যদি মোবাইলত চলাই আছে শ্লাইড কৰিলেও একেই হ'ব। তাৰপিছত আপোনালোকে একশ্যন বাটন এটা পাব। একশ্যন বাটনত আপোনালোকে তলত চাব পাৰিব ছিলেক্ট একশ্যন লিখা আছে। ছিলেক্ট একশ্যনত আপোনালোকে ক্লিক কৰিব। ক্লিক কৰাৰ পাছত আপোনালোকে ইয়াত অপশ্যন পাব এডিট অপশ্যন বুলি। এই এডিট অপশ্যনটোত আপোনালোকে ক্লিক কৰিব লাগিব। ক্লিক কৰাৰ পাছত আপোনালোকৰ ওচৰত এনেকুৱা এটা ইণ্টাৰফেচ আপোনালোকে দেখিবলৈ পাব। ইয়াতে বাওঁহাতে আপোনালোকে চাবলৈ পাইছে 3 নম্বৰ অপশ্যনটো এডিশ্যনেল কোৱালিফিকেশ্যন এণ্ড নলেজ। তাত আপোনালোকে ক্লিক কৰিব। ক্লিক কৰাৰ পাছত আপোনালোকৰ ওচৰত এনেকুৱা এটা ইণ্টাৰফেচ আহিব। ইয়াতে আপোনালোকে চাবলৈ পাইছে ইন ছাৰ্ভিচ ট্ৰেইনিং এড। গতিকে আপোনালোকে ইন ছাৰ্ভিচ ট্ৰেইনিঙত এই এড অপশ্যনটোত আপোনালোকে ক্লিক কৰিব লাগিব। ক্লিক কৰাৰ পাছত এনেকুৱা এটা পপ আপ উইণ্ড' আপোনালোকে খোল খাব। ইয়াতে চাবলৈ পাইছে আপোনালোকে টাইপ অফ ট্ৰেইনিং, আপোনালোকে কেনেকুৱা ধৰণৰ ট্ৰেইনিং লৈছে, FLN ট্ৰেইনিং নে ECC ট্ৰেইনিং না অন্য কিবা ধৰণৰ ট্ৰেইনিং লৈছে। যদি লৈছে সেই ট্ৰেইনিংটোৰ লিষ্ট ইয়াতে আহি যাব। তাৰপিছত ECC ট্ৰেইনিং আহিব। তাৰপিছত আপোনালোকে কি কৰিব, এই যিটো ট্ৰেইনিং লৈছে ছিলেক্ট কৰিব আৰু কাষত থকা একাডেমিক ইয়াৰটো ছিলেক্ট কৰিব। কাষত থকা একাডেমিক ইয়াৰটো আপোনালোকৰ 23-24 আহিব আৰু 24-25 আহিব। গতিকে আপোনালোকে 23-24 লৈছে যদি 23-24 আৰু 24-25 লৈছে যদি 24-25 ছিলেক্ট কৰিব। তাৰপিছত আপোনাৰ টাইপ অফ ট্ৰেইনিং আপোনালোকে ধৰক ট্ৰেইনিং নেম আহিব। ট্ৰেইনিং নেম আপোনালোকে কি ট্ৰেইনিং লৈছে সেই ট্ৰেইনিংটোৰ নাম 5 days FLN টিচাৰ ট্ৰেইনিং ফেজ 1 বুলি আহিব। 5 days FLN ট্ৰেইনিং ফেজ 2 বুলিও আহিব। তাৰপিছত আপোনালোকৰ আহিব আৰু RP হিচাপে লোৱা ট্ৰেইনিংখিনি RP হিচাপে আহিব, আৰু KRP হিচাপে লোৱা ট্ৰেইনিংখিনি KRP হিচাপে ইয়াত লিখা আহিব। আপোনালোকে যদি টিচাৰ হিচাপে লৈছে টিচাৰ হিচাপে ছিলেক্ট কৰিব। ফেজ 1ত লৈছে নে ফেজ 2ত লৈছে হয়তো ছিলেক্ট কৰিব, তাতে চাইডতে থাকিব লিখা। তাৰপিছত আপোনালোকে ইয়াত ছিলেক্ট কৰিব লাগিব। আৰু এটা বস্তু ইয়াত চাব পাৰিছে আপোনালোকে ট্ৰেইনিং নেম বুলি, হয়তো ছিলেক্ট কৰিলে। তাৰপিছত আহিছে তলতে আপোনাৰ অপশ্যন এটা আছে অৰ্গেনাইজ বাই। এই অৰ্গেনাইজ বাইত আপোনালোকে ক্লিক কৰিলে তাতে আপোনালোকৰ অপশ্যন আহিব। তাত আপোনালোকে SCRT SSA বুলি আহিব। গতিকে আপোনালোকে হয়তো SSA বুলি ছিলেক্ট কৰিব লাগিব অৰ্গেনাইজ বাইত। তাৰপিছত আপোনালোকে চাব পাৰিব লেভেল বুলি আছে। লেভেল অপশ্যনত ক্লিক কৰাৰ পাছত আপোনালোকে লেভেল কি লেভেলত আপোনালোকে ট্ৰেইনিং লৈছে, অৰ্থাৎ আপোনালোকে জ'নেল নে ডিষ্ট্ৰিক্ট নে ব্লক লেভেলত। এইটো FLN ট্ৰেইনিং আৰু ECC ট্ৰেইনিং প্ৰত্যেকৰে আপোনালোকৰ ব্লক লেভেলে হ'ব। গতিকে ব্লকটো ছিলেক্ট কৰিব, ব্লক বুলি ছিলেক্ট কৰিলে হ'ল। তাৰপিছত আহিব মোড অফ ট্ৰেইনিং। মোড অফ ট্ৰেইনিং আপুনি ৰেচিডেঞ্চিয়েল নে নন ৰেচিডেঞ্চিয়েল, প্ৰত্যেকৰে FLN ট্ৰেইনিংটো নন ৰেচিডেঞ্চিয়েলেই হ'ব, হয়তো ছিলেক্ট কৰি ল'ব। তাৰপিছত আপোনালোকৰ ষ্টাৰ্ট ডেটটো ছিলেক্ট কৰিব, তাৰ ছাইডত থকা ষ্টাৰ্ট ডেটটো আৰু ইন ডেটটো ছিলেক্ট কৰিব। তাৰপিছত ছিলেক্ট কৰাৰ পাছত আপোনালোকে নেক্সট মাৰি আপডেট কৰি দিব। এই আপডেট কৰাৰ পাছতে আপোনালোকৰ ডাটাখিনি ইয়াত আপোনালোকৰ আপডেট হৈ যাব। আৰু এই আপডেট থকা ডাটাখিনি আপোনালোকে চাবলৈ কাৰণে কি কৰিব লাগিব, এপ্ৰুভ কৰিব লাগিব। এপ্ৰুভ কৰিবৰ কাৰণে ঠিক একেদৰে তিনিডাল আঁচত ক্লিক কৰি টিচাৰ এণ্ড ষ্টাফত গৈ আপোনাৰ তলতে এটা অপশ্যন পাব
ষ্টাফ এডিট এপ্ৰুভেল। এই ষ্টাৰ্ট এডিট এপ্ৰুভেলত আপোনালোকে ক্লিক কৰিব লাগিব। ক্লিক কৰাৰ পাছত আপোনালোকে যি ডাটা ইয়াত ভৰাইছে ইয়াত এপ্ৰুভ কৰিবৰ কাৰণে অপশ্যন আহি যাব। এই একশ্যন অপশ্যনটোৰ তলতে আহিব ভিউ বুলি। ভিউ অপশ্যনটোত আপোনালোকে ক্লিক কৰিব। ক্লিক কৰাৰ পাছত এপ্ৰুভ কৰিব। এপ্ৰুভ কৰি আকৌ কনফাৰ্ম এপ্ৰুভ কৰিব। তেতিয়া আপোনাৰ ডাটাখিনি আপোনালোকৰ নামৰ প্ৰফাইলৰ এগেইনষ্টত ছেভ হৈ যাব আৰু আপডেট হৈ যাব। আপডেট হোৱাৰ পিছত আপোনালোকৰ কাম এইখিনিতে শেষ নহয়। আৰু এটা বস্তু আপোনালোকে কৰিব লাগিব। ইয়াতে এটা লিখা পাব আপোনালোকে। সেই অপশ্যনটোত যোৱাৰ পিছতে তলত চাব পাৰিছিল আপোনালোকে ইন ফিউচাৰ প্ৰিফাৰেঞ্চ বুলি। অৰ্থাৎ আপোনালোকে ভৱিষ্যতে কিবা ধৰণৰ আপোনালোকৰ ট্ৰেইনিঙৰ প্ৰয়োজন আছে নেকি। যদি আছে বা আছে বুলিয়ে দিব লাগিব। গতিকে আপোনালোকে কি কৰিব লাগিব, তাতে আকৌ 3টা লাষ্টত আপোনালোকে ক্লিক কৰিব লাগিব। ক্লিক কৰি লৈ আপোনাৰ টিচাৰ এণ্ড ষ্টাফত আকৌ যাব লাগিব। তাৰপিছত টিচাৰ এণ্ড ষ্টাফত গৈ আপোনালোকে লিচেনিঙত যাব লাগিব। আকৌ ঠিক একেদৰে আপোনালোকে একশ্যন বাটনত যাব লাগিব। তাত আপোনালোকে চিলেক্ট একশ্যন কৰাৰ পাছত এডিট অপশ্যনত আপোনালোকে যাব লাগিব। এডিট অপশ্যনত যোৱাৰ পাছত আকৌ বাওঁহাতে থকা আপোনালোকৰ এডিশ্যনেল নলেজ এণ্ড কোৱালিফিকেশ্যন এণ্ড নলেজত ক্লিক কৰিব লাগিব। তাৰপিছত তলতে আপোনালোকে আকৌ চাব পাৰিছে, এয়া মই দেখুৱাইছোঁ এইমাত্ৰ ক'লোৱে ফিউচাৰ ট্ৰেইনিং প্ৰিফাৰেঞ্চ। ইতিমধ্যে ইয়াত ডাটাখিনি মই আপলোড কৰা হ'ল, সেইকাৰণে দেখুৱাব পৰা নাই। কিন্তু তাত আপোনালোকে এড অপশ্যন এটা পাব কাষতে, তাত ক্লিক কৰিব। তাৰপিছত আপোনালোকে ICT লয় নে FLN লয় নে ECC ট্ৰেইনিং লয়, কি ট্ৰেইনিং লয় কমচে কম আপোনালোকে 2টা চিলেক্ট কৰি তাত ছেভ কৰিব লাগিব। ছেভ কৰাৰ পাছত নেক্সট কৰিব। নেক্সট কৰাৰ পাছত আপডেট কৰি দিব। আপডেট কৰাৰ পাছত আপোনালোকৰ ডাটাখিনি আকৌ পুনৰ সেই এপ্ৰুভেলৰ কাৰণে গুচি যাব। এপ্ৰুভেলত যোৱাৰ কাৰণে আপোনালোকে নিজে এপ্ৰুভ কৰিব লাগিব। আকৌ গৈ 3টা লাষ্টত আপোনালোকে ক্লিক কৰিব লাগিব। 3টা লাষ্টত ক্লিক কৰাৰ পাছত আপোনালোকে আকৌ গৈ ষ্টাফ এডিট এপ্ৰুভেলত গৈ এপ্ৰুভ কৰি দিলে ঠিক আগৰ দৰে দেখুৱাৰ দৰে আপোনালোকৰ ডাটাখিনি ইয়াত আপডেট হৈ যাব। আপডেট হোৱাৰ পাছত আপোনালোকে এনেকৈ